চলি আছে নিউ ইয়াৰৰ হেল্ল' এভৰিৱান পোনপ্ৰথমে সকলোলৈকে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি হয় নতুন বছৰ প্ৰথমটো দিন আজি 1 জানুৱাৰী হয় আৰু আজি আমি পিকনিক খাবলৈ বুলি ওলাইছোঁ গৈ আছোঁ আৰু আপোনালোকক ভাবিলোঁ অলপ গৈ দেখাই দিওঁ এইফালে আমি আটাইকেইজন হেল্ল' হেপী নিউ ইয়াৰ আৰু এই পিছফালে বেটা বহি আছে আৰু এইফালে আমাৰ অকণমানি বেটি ফাইনেলি আমি আহি পাই গ'লোহি আমাৰ পিকনিক প্লেচ আমি আহিছোঁ ডিনজানৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষত আমি কেইবাটাও পৰিয়াল লগ লাগি আহিছোঁ সকলোৱে নিজৰ নিজৰ সুবিধা অনুসৰি নিজৰ নিজৰ বাহন লৈ তেনেদৰে আহিছোঁ যিহেতু ঘৰৰ পৰা বেছি দূৰ নহয় আৰু এয়া আমাৰ ডিক্সাই চিপছ খাই আছে আৰু আমি ইয়াত ব্ৰেকফাষ্টটো কৰি ল'লোঁ কিন্তু ভিডিঅ'হে কৰা নহ'ল এতিয়া ভাত বনোৱাৰ পৰ্ব চলি আছে এইফালে গাহৰি মাংস চুঙাত বনাই আছে আৰু আজি আমি লেডিজ গ্ৰুপটোৱে খানা বনোৱাৰ পৰা ছুটি লৈছোঁ জেন্টছবিলাককে দি দিছোঁ বনাবলৈ আৰু এইফালে ব্ৰইলাৰ মাংস এনেকৈ ষ্টিকত ভৰাই আছে ব্ৰইলাৰ মাংস পুৰিব আৰু এইফালে লোকেল মুৰ্গী মাংস আলুৰ লগত জোল বনাইছে আৰু এইফালে বনাই আছে গাহৰি মাংস আলুৰ লগতে বনাইছে গ্ৰেভি গাহৰি অলপ বনাই আছোঁ হয় নেকি সেইফালে বনি আছে লোকে কুকুৰা আৰু এইফালে গাহৰি চুঙা দিয়া হৈ আছে আৰু এইফালে ব্ৰইলাৰ অলৰেডি মানে হেৰি কৰি থোৱা হৈছে আৰু পুৰা স্পেচিয়েল হ'ব মানে আজি স্পেচিয়েল হ'ব আজি চব ফাল দেখাই দিছো নিউ ইয়াৰ স্পেচিয়েল ব্ৰইলাৰ আৰু গাহৰি ব্ৰইলাৰ ফালে পুৰিব লোকেল কুকুৰা পুৰা পিকনিক চলি আছে নিউ ইয়াৰৰ আৰু কিমান সময় লাগিব সিজিবলৈ এইটো আৰু 10 মিনিটৰ পিছত হৈ যাব লাগে এইটো গাহৰিটো ঠিক আছে বনাই থাকক ভাল হেপী নিউ ইয়াৰ থেংক ইউ আৰু এইফালে আমাৰ খানা ৰেডি হৈ গ'ল আৰু এতিয়া খাবলৈ লৈছোঁ সকলোৱে মিলিজুলি বছৰটোৰ আৰম্ভণিতে এনেদৰে প্ৰকৃতিৰ মাজত মিলিজুলি এসাঁজ খোৱাৰ মাদকতাই আচলতে সুকীয়া আৰু এই ভাল লগা সময়খিনি ইউটিউবতে সাঁচি ৰাখিছোঁ যাতে ভৱিষ্যতেও মেমৰি হিচাপে চাব পাৰি ভাত পানী খাই বৈ উঠি সকলোৱে অলপ এনেদৰে ফূৰ্তি কৰিলে আৰু তাৰপিছত ঘৰলৈ বুলি ৰাওনা হ'লোঁ আজিৰ ভিডিঅ'টো আৰু কণ্টিনিউ নকৰোঁ ইমানতে শেষ কৰি দিছোঁ আপোনালোকৰ সকলোৰে যাতে নতুন বছৰটো সুখ শান্তি সমৃদ্ধিৰে ভৰপূৰ হয় তাকে কামনা কৰিলোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমি নতুন বছৰটো সুখ শান্তিৰে অতিবাহিত কৰিব পাৰোঁ ফ্ৰেণ্ডছ এয়াই আছিলে মোৰ আপোনালোকৰ বাবে এটা সৰুকৈ ভিডিঅ' আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল আৰু যিসকলে মোৰ চেনেলৰ ভিডিঅ' আজি প্ৰথমবাৰ বাবে চাইছে তেখেতসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেখেতসকললৈ অশেষ ধন্যবাদ থাকিল পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই